এভৰিৱান কি খবৰ সকলোৰে মই জয়শ্ৰী আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে বহুত বেছি ভালে আছে আৰু এইমাত্ৰ মই অফিচৰ পৰা আহিছোঁ। আহি এনেকৈ তলত এনেকৈ বহি লৈছোঁ। মা আৰু বা নাই মন্দিৰত গৈছে আৰু এতিয়া মই যাম মাহীহঁতৰ ঘৰত। মাক ফোন কৰিলোঁ, মায়ে ক'লে যাবলৈ ক'লে আৰু মই এতিয়া যাম মাহীহঁতৰ ঘৰত। মাহীহঁতেও নাজানে মই যে যাম। ভাবিলোঁ এনেই এবাৰ যাই আহোঁ, বহুত দিন যোৱা নাই। তাৰপিছত ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু যদি পাৰোঁ কালি ক'ৰবাত ফুৰিবলৈ যাম মাহী ছোৱালীজনীৰ লগত। যাওঁনে নাই, তাইৰ পৰা যায়নে নাযায় নাজানো। গতিকে মই ভিডিঅ'টোতে কৈ লৈছোঁ যাওঁ যদি আপোনালোকক দেখাম আৰু তাৰ বাবে চাব ভিডিঅ'টি। আৰু এতিয়া মই গা পা ধুই কিনে মই ৰেডি হৈ লওঁ। এটা কল আছে, গতিকে ভাত নাখাওঁ আৰু কলটোকে খাওঁ, খাই কিনে যাওঁ। ভাত বনোৱা আছে কিন্তু এতিয়া খাব মন নাই, অফিচতে খাই গৈছোঁ ৰাতিপুৱা, গতিকে মই এতিয়া কলটোকে খাওঁ আৰু গাইজ মই এতিয়া জালুকবাৰী পালোঁ আৰু বহুত বেছি বৰ লাগিছে, ইমান গৰম, তাতে আৰু অকলে আহিছোঁ। বহুত বেছি বৰ লাগিছে, গাড়ীখন যোৱাই নাই। তই যদি ভালে কৰিব নহ'লি। বাবু স্কুলৰ পৰা আহিছে, একদম তাৰ মূৰ গৰম হৈ গৈছে। কালি ইমান কষ্ট কৰি ভাল কৰিলে আৰু আজি আকৌ বেয়া হৈ থাকিল। সেই গতিকে এইবাৰ আৰু সি লাগিব ভাল কৰাত। দেখাম আৰু হেল্ল', আমি আহিলোঁ
গা পা ধুলোঁ, ৰেডি হ'লোঁ আৰু আমি এনেই ফুৰিবলৈ যাম আৰু মিৰ্জাৰ ফালে। ধুনীয়াকৈ গা পা ধুইছোঁ, বহুত বেছি ভাল লাগিছে, বতৰটো ধুনীয়া কৰিছে, ৰ'দ নাই আৰু। এতিয়া বাজিল 5:30মান বাজিলে, 5টা বাজে আৰু ক'ত যাম কি কৰিম আপোনালোকক দেখাম আৰু অকণমানকৈ, তাৰ বাবে চাব ভিডিঅ'টি। গাইজ আমি আহিছোঁ এয়া মনসা পূজা চাবলৈ মিৰ্জাত। মন্দিৰটো হৈছে নিজেশ্বৰী মন্দিৰ ন, এইটো হৈছে নিজেশ্বৰী মন্দিৰ।